নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসম এক্সাম চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ, য'ত আজি আমি গুগলৰ এটা এপৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম, যাৰ সহায়ত আপোনালোকে অতি সহজে অসমীয়া ভাষাত নজনা কিছুমান শব্দৰ অৰ্থ এই এপটোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলক প্ৰেক্টিকেল সহ এই এপটোৰ বিষয়ে জানি লওঁ। গতিকে এইটো হৈছে এটা গুগলৰ অফিচিয়েল এপ অৰ্থাৎ গুগল ট্ৰেন্সলেট। ইয়াৰ সহায়ত আমি যিকোনো নজনা শব্দৰ অৰ্থ অসমীয়া ভাষাত জানিব পাৰিম। গতিকে ইয়াক আমি অপেন কৰি লওঁ। ইয়াৰ ইণ্টাৰফেচটো হৈছে এনেকুৱা। ইয়াত আপোনালোকে সেইটো ভাষা বাছনি কৰিব লাগে যিটো ভাষাৰ অৰ্থ নাজানে, আৰু ইয়াত সেইটো ভাষা বাছনি কৰিব লাগিব যিটো ভাষাত তাৰ অৰ্থটো জানিব বিচাৰে। গতিকে আমি ইয়াত ইংলিছটো আছে, ইংলিছটো বাছনি কৰি ল'লোঁ, আৰু যিহেতু অসমীয়াত জানিব বিচাৰোঁ গতিকে আছামিজটো বাছনি কৰিলোঁ। ইয়াত আপোনালোকে যিকোনো এটা শব্দৰ অৰ্থ ইংলিছত টাইপ কৰিলে অসমীয়ালৈ অনুবাদ হ'ব। গতিকে আমি এতিয়া দিলোঁ আই এম অৰ্জুন। ইয়াত আমি ইংলিছত টাইপিং কৰি দিছিলোঁ আৰু ইয়াত অসমীয়াত আহি গৈছে মই অৰ্জুন। আৰু ইয়াত যিটো কথা আছে এইটো, ইয়াৰ সহায়ত আপোনালোকে ভইচ অভাৰ কৰি অৰ্থাৎ মুখেৰে উচ্চাৰণ কৰিও তাৰ অৰ্থটো জানিব পাৰিব। এক্সাম্পল হিচাপে আমি চাই লওঁ। আই এম ফ্ৰম আছাম। ইয়াত আমি কৈছিলোঁ আই এম ফ্ৰম আছাম বুলি কৈছিলোঁ, আৰু ইয়াত আহি গৈছে মই অসমৰ। গতিকে আপোনালোকে যিকোনো শব্দৰ অৰ্থ নাজানিলে ইয়াত ক'লেও হ'ব বা ইয়াত আপোনালোকে টাইপিং কৰি দিলেও হ'ব। আৰু যদি আপোনালোকে অসমীয়া ভাষাটোৰ অৰ্থ ইংৰাজীত জানিব বিচাৰে তেন্তে ইয়াত যি আছে ইংলিছ ইয়াত অসমীয়া কৰি দিব লাগিব, আৰু ইয়াত যিটো আছামিজ আছে সেই আছামিজটো ইয়াত ইংলিছ কৰি দিব লাগিব, বা মাজত এই কাৰ্চাৰ চিন আছে ইয়াত ক্লিক কৰি দিলেই হ'ব। ইয়াত এনেকৈ ক্লিক কৰি দিলে এইটো অসমীয়াৰ পৰা ইংলিছত আহি যাব। এই এপটোৰ সহায়ত আপোনালোকে যিকোনো শব্দৰ অৰ্থ অতি সহজে অসমীয়াত জানিব পাৰিব। আৰু ইয়াত যি এই কেমেৰাৰ অপশ্যনটো আছে ইয়াত ক্লিক কৰি আপোনালোকে যিকোনো টেক্সট বুকত থকা বা নজনা শব্দৰ অৰ্থ অসমীয়াত জানিব পাৰিব। অৰ্থাৎ এনেকৈ কেমেৰাটো অ'পেন কৰি আপোনালোকে যিখন টেক্সট বুক আছে টেক্সট বুকখনত এনেকৈ কেপচাৰ কৰি দিলে হ'ল, তাৰ পৰা অট'মেটিকলি ডিছপ্লেত আপোনাৰ ভাষালৈ তাৰ অনুবাদ হৈ যাব। গতিকে মই এই এপটো আপোনালোকৰ ওচৰত এইবাবে দাঙি ধৰিছোঁ কাৰণ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে হয়তো কিছুমান ইংৰাজী শব্দৰ অৰ্থ অসমীয়াত নাজানে। গতিকে এই এপটোৰ সহায়ত ছাত্ৰীসকলে অতি সহজে যিকোনো শব্দৰ অৰ্থ অসমীয়া ভাষাত জানিব পাৰিব। গতিকে যদিয়ে মোৰ এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও আপোনালোকৰ সহায় হৈছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক, আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় অসম।